আজি ৰাতিপুৱা উঠি প্ৰথমতে চকুকেইটা মোৰ বাৰ্তাতে গৈছে কিয়নো তাই ঘুগনি আৰু ৰুটি খাই আছিল ইমান ধুনীয়াকৈ মই কৈছোঁ তইনো অকলে কিয় খাবি ময়ো খাম তোৰ লগতে সেই বুলি ধুনীয়াকৈ ময়ো এবাটি ঘুগনি আৰু ৰুটি লৈ আহিলোঁ তাৰ লগতে মায়ে পিঠা বনাইছিলে সেইখিনিও লৈ আহিলোঁ তাৰপিছতে যিহেতু মোৰ চাহকাপ আহি পোৱা নাছিলে মই ভাবিলোঁ বাৰ পৰা একাপ অকণমান খাই লওঁ তাৰপিছতে খাই পিনে যিটো মুডটো বেয়া হ'ল নহয় তাই আকৌ ডাইটিঙত আছে মই পাহৰিয়ে গৈছিলোঁ পাই আৰু চেনি নিদিয়া চাহকাপ খাই উঠি নতুনকৈ আকৌ চেনি দিয়া চাহ খাবলৈ মন নগ'ল তাৰপিছতে মই মনটো বেয়া কৰি গ'লোঁ আৰু বজাৰলৈ ক'ত যাই আছোঁ জানেনে মাংস আনিব এই শেতানি হাঁহিটো দিয়াৰ পিছত আপোনালোকে আৰু ভয় নাখাব দিয়কচোন মই বহুত দিন ধৰি মাংস খোৱা নাই সেইবাবে চাগে শেতান হৈ গৈছোঁ বাৰু যি কি নহওক তাৰপিছতে ঘৰলৈ আহি দেখিলোঁ যে চন্দনা বাই আহিছে আৰু চন্দনা বাৰ বিষয়ে আপোনালোকক মই ভালকৈ পিছত ক'ম আৰু চন্দনা বাই যিহেতু লাঞ্চ কৰি আহিছে সেইবাবে তাইক ভাত খাবলৈ জোৰ নকৰিলোঁ আৰু ইপিনে বাৰ ৰন্ধা মাংসখিনি লাই দিবলৈ আহিছোঁ এতিয়া বাৰ ৰন্ধা বুলি কিয় কৈছোঁ জানেনে মই ল'ৰা দেখিলে আৰু আপোনালোকে ভাবিব নহয় মই বনাইছোঁ বুলি মই বনোৱা নাই বাহে বনাইছে এতিয়া আৰু নহ'লে ব্লগ চাই মোকে গালি দিব তাই মই গালি খোৱাত নাই দেই তাৰপিছতে ভাতকেইটা খাই লৈ বাৰ লগত ধেমালি কৰোঁতে মোৰ ক্লাছৰে সময় হ'ল তাৰপিছত ক্লাছটো কৰে পানী বটল খাই আজিৰ দিনটো এনেকৈ কটালোঁ আজিলৈ আহিছোঁ।